ইমান লেত্ৰা হৈ এইগলা দৰ্জা চৰ্জা কোনে ক'ব ইমান ডাঙৰ আপি এটা ঘৰত থকা বুলি লা 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 মা অ মা এ আপি তই ৰাতিপুৱা টিউচনত জনাছলি তই টিউচন কৰে গোটাই ৰাতিপুৱাই পুৱাই এই দীপৰা হলুখন তোৰ আহাতে ৰাতিপুৱা আকৌ খাই নাযা আহি পিনে খাম বুলি কওঁ হা থাক শুকে থাক তাতে তই দিনটো সদায় সদায় ভাত বনাই থৈ দিছো মই সোনকালে আহিবা লাগে কিবা হবা লাগে ক'ত ঘূৰি আছিলি ন ক'ত কি কৰি আছিলি তই অ মা সেইটো কাৰণে কিবা ইমান খং কৰিব লাগে নেকি তই মই আকৌ নাখকে থকা নাই নহয় ৰাতিপুৱাৰ পৰা মই আহাতে খাই আহিছো দে অ ভোগ বোলা বস্তুটো নাই না কি তোৰ হা সেইকাৰণে দিনক দিনে সেনকে তই গোটাই শুকে নাগিছা মই লগৰ কেইটাৰ লগত আজি ফ্ৰাইড ৰাইচ খাই আছো ভোক লাগছিল কাৰণে ইটা ভাত নাখাঙা ইটাৰ ভাত খাম নেকি ফ্ৰাইড ৰাইচ খাই আছো মাত্ৰ কি সদায় সদায় হেগলা বস্তু খাই আহে তাৰ গাত লগা বস্তু খাব লাগে ঘৰত মই ভাত বনাও কিবা বনাও নাই হেগলা সদায় সদায় কিবা ফ্ৰাইড ৰাইচ লল হেগলা খাই আহে কি হৈছে অনুমাই কিয় আপিটো আহাৰ লগে লগে গোটাই তই গালি পাৰিবা ধৰিছা আবু দেখছ না মাৰ কিবা ইমান গালি পাৰি থাকে সদায় সদায় হয় তো দে গোটাই আপিটোক তই গালি পাৰি পাৰি অ যোৱাবাৰ মই আহাতে কি ধুনীয়া ঠক ঠৰিকা হৈছিল তাই বগা সকৰাব হয় কি ঠগা দেখা হৈছিল এইবাৰ চাচোন আপিটোৰ গোটাই মুখ চুখ শুকে গৈছে গোটাই কলাও পৰছি ইমান তোৰ কাৰণে এইগিলা গম পা না অ ছোৱালী মানুহক ইমান গালি পাৰিব নাপেই কি কৈছা মাই গালি নাপাৰবি তাই তই গম পালিহে কেনে এই আপিটো দেখা দে মস্ত সাধা তই 2 দিন লগ পাইছা সদায় সদায় থাকলে তোৰো মাথা নষ্ট হৈ যাব নৰা এইটো গালি নাপৰাকে থাকবা বা সদায় সদায় কিবা বাহিৰত ফ্ৰাইড ৰাইচ লল হেগলা খাই আহি ঘৰত ভাত নাখাও এনাই পেলাব লাগে মই ভাত নাখাওঁ ৰাতি মই ঠাণ্ডা ভাত নাখা খাব লাগব হা খাক দে তাই সৰু ছোৱালীটো নাখা আমি খাবা যাম তই আৰু মই খাবা যাম নেকি সেইগলা সৰু ছোৱালীৰে বস্তু টান্দে খাবয়ে টান্দে নাখায় কোনে খাব অ মা সেইটো লল নকয়ে ৰোল কয় ৰোল আৰু ফ্ৰাইড ৰাইচ মানে গাত নালগা বস্তু নহয় একো ভাতে সেইখিনি ভাত ভাজি দে বুজি পাইছা না ভাত ভাজাখিনি খাওঁ ধৰি ল ভাত ঘৰত ভাত ভাজি দিছা সেই খোৱাৰ পিছত মই ভাত খাব পাৰিম নেকি সেইখিনি কিবা গাত নালগা বস্তু হ'ল নেকি ৰোল কেইখানো ৰুটিৰে বনায় ৰুটি এখানৰ ভিতৰত কিবা কিবি ভাজি ভৰে দে ভাজি ভৰে ৰোলখন পাক মাৰি দে সেইটোকে ৰোল বুলি কয় সেইগিলা গাত নালগা বস্তু নহয় মা গাত লগা বস্তু পেট ভৰা বস্তু খাওঁ মই ভাত ভাজা তই ভাত ভাজা খাবা যা কিমান টকা লৈছি নো ভাত ভাজাখিনি 150 টকা লৈছি 150 টকা তই গাছত পইচা লগা আনপা না কি সেই তাতে তই ভাত ভাজাখিনি খাবা গৈছা 150-200 টকাই দি সদায় সদায় তাতে পইচা খৰচ কৰি আহা হা এই বাপাক তই গোটাই মাথাৰ ওপৰত তুলি লৈছি দে আপিটোক আজিৰ পৰা দেখ দেচোন তক পইচা দেখ মই চাং ঘৰত ভাত বনাও মই তাই গোটাই ৰেষ্টুৰেণ্টত ভাত ভাজা খাবা যায় তাই লাজ নহৈতি ঐ আপি কি বেক কামৰে আছা তক খাবা নেদাং না ল'বা নেদাং যা ভৰি হাত ধুগে যা আবু দেখছো না কিবা বেগ খান কামৰে থাকলে জিয়েৰা অশান্তি গালি পাৰি আছে মই কি কৰি থাকবা লাগে দেখছা মাই কিনকে চলবা ধুছি তাইৰ মুখখান এই আজি মই মুখে ভাঙিম নেকি যি হৈছে দে তাই বুজি পালাক না আজি আৰু নাখেদে ইমান তই তাই ইমান খং কৰবা নাংগে চলি মানুহ অলপ বুজাই পিনে ক'বা লাগে কিয় গাল পাৰা দে হৈছে দে যোৱা মনুমা তুমি যোৱা ভৰি হাত ধোৱাগে আকৌ নকৰে যোৱা এনা কৈছি মই মায়েৰ বুজো বচোন নাংমান জিয়ে দে তোক কম যোৱা মই মায়েৰ কম যোৱা তুমি হেল্ল' এভৰিৱান গুড মৰ্ণিং নমস্কাৰ আশা কৰোঁ সকলোৱে ভালে আছে মই মিছ ছায়াই পুনৰ এবাৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত আহিছোঁ ভিডিঅ'টো নিশ্চয় সকলোৱে চালে কেনেকুৱা পাইছে মোক জনাব আৰু এই চৰিত্ৰকেইটা মাইনাৰ মাক আৰু আবু মানে মাইনাৰ আইতাক এইকেইটা চৰিত্ৰ আপোনালোকে কেনেকুৱা পাইছে প্লিজ মোক জনাব যদিহে আপোনালোকে এই চৰিত্ৰকেইটা ভাল পাইছে মই পুনৰ নিশ্চয় এইকেইটা চৰিত্ৰৰ ওপৰতে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ ওচৰত আনিম তেন্তে মোক জনাব এবাৰ আপোনালোকে কমেণ্টত তো আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'তে অতি সোনকালে লগ পাম তো তেতিয়ালৈকে বাই বাই